নিচামুক্ত ভাৰত অভিযানৰ অন্তৰ্গত আমি ৰান ফৰ হেপিনেছ আজি ইয়াত আয়োজন কৰিছোঁ। ৰান ফৰ হেপিনেছত পুৰুষ মহিলা সমানে অংশগ্ৰহণ কৰিছে। প্ৰায় 200 প্ৰতিযোগীয়ে ইতিমধ্যে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। এই ৰান ফৰ হেপিনেছৰ জৰিয়তে আমি এক সজাগতামূলক আমি অনুষ্ঠান কৰিব বিচাৰিছোঁ। বিশেষকৈ ন' টু ড্ৰাগছ, আমাৰ চাইল্ড মেৰেজৰ বিৰুদ্ধে, বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ যি যান বাহনৰ আমাৰ নিয়ম আছে, আইন কানুন, সেই আইন কানুনৰ পথ সুৰক্ষাৰ ক্ষেত্ৰত এক সজাগতা। আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ যি স্থানীয় মহিলাসকল আছে, বিশেষকৈ আত্মসহায়ক গোটৰ, তেখেতসকলেও এই সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। প্ৰায় 1 লাখ টকাৰ মূল্য ধনৰাশিৰ ইয়াত পুৰস্কাৰ দিয়া হ'ব 10গৰাকী খেলুৱৈক, পুৰুষ 5 গৰাকী আৰু মহিলা 5 গৰাকীক। আৰু মই আশা ৰাখিছোঁ এই ৰান ফৰ হেপিনেছ মাৰাথনৰ জৰিয়তে আমাৰ জিলাখনত এক ভাল এটা বাৰ্তা যাব। বিশেষকৈ আমাৰ ড্ৰাগছমুক্ত তামোলপুৰ, ড্ৰাগছমুক্ত অসমৰ ক্ষেত্ৰত এই মাৰাথনে এক বিশেষ ভূমিকা ল'ব বুলি মই আশা কৰিছোঁ। গোটেই ৰাজ্যখনৰ পৰাই ইয়াত প্ৰায় 300 গৰাকী আমাৰ খেলুৱৈ এতিয়ালৈকে অংশগ্ৰহণ কৰিছে, হয়তো আৰু বাঢ়িব পাৰে। গতিকে এটা ভাল সজাগতা হ'ব বুলি আমি আশা কৰিব পাৰিছোঁ। প্ৰথমতেতো মই জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ কাৰণে। মোৰ বোধেৰে এনেকুৱা অনুষ্ঠান দৰঙৰ দৰে অঞ্চলত প্ৰথমবাৰৰ বাবে কৰিছে। উদ্দেশ্য এটাই, আমি যাতে যি সামাজিক ব্যাধি ড্ৰাগছ, বাল্যবিবাহ, এই দুটা ৰোধ কৰাৰ কাৰণে যি আমাৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ বাবে এনেকুৱা অনুষ্ঠানবিলাক আয়োজন কৰা খুব দৰকাৰী। আৰু মই এই চেগতে এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ সমাজৰ পৰা এই সামাজিক ব্যাধিটো দূৰ কৰাত যিটো সজাগতা, সেই সজাগতা এনেকুৱা অনুষ্ঠানে অৰিহণা যোগাব। আৰু লগতে ল'ৰা ছোৱালীৰ উৎসাহ দেখি আমি খুবেই আনন্দিত হৈছোঁ। এই ৰান ফৰ হেপিনেছটো মই সফল হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।